জয় হিন্দ দোস্ত ফ্ৰম আসাম হোমগাৰ্ড। এইখন যে আপোনালোকে দেখা পাইছে জাননী, এইখন হৈছে জিলা সমাদেষ্টা গৃহৰক্ষী যোৰহাট জিলাৰ পৰা প্ৰকাশ পাইছে। আৰু এই জাননীখনত কি লিখা আছে সবিশেষ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব, তেতিয়া সকলোৰে সুবিধা হ'ব। যিহেতু বৰ্তমান আমাৰ গৃহৰক্ষী জোৱানৰ স্বাস্থ্য পৰীক্ষা চলি আছে। বৰ্তমান নগাঁও জিলা হৈ গৈছে, নগাঁও মৰিগাঁও যায় আৰু বাকি বেলেগ বেলেগ ডিষ্ট্ৰিক্টতো হৈ আছে, আৰু এইখন শিৱসাগৰ জিলাৰ কাৰণে। তো আহকচোন আমি চাই লওঁ। ইয়াতে লিখা আছে যে শিৱসাগৰ জিলাৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী স্বেচ্ছাসেৱিকাসকলক জনোৱা হয় যে যিসকল গৃহৰক্ষীয়ে পুনৰ 3 বছৰৰ বাবে সেৱা আগবঢ়াবলৈ নিৰ্ধাৰিত পত্ৰ পূৰণ কৰি শিৱসাগৰ জিলাৰ গৃহৰক্ষী কাৰ্যালয়ত আবেদন জমা দিছিল, তেওঁলোকক পূৰ্ব নিৰ্ধাৰিত অহা 2-1-2025 তাৰিখৰ পৰা অহা 4-1-2025 তাৰিখলৈ দৰবাৰ ফিল্ড শিৱসাগৰ প্ৰাংগণত পুৱা 9 বজাত প্ৰয়োজনীয় নথিপত্ৰসমূহ উপস্থিত হ'বলৈ এই জাননী যোগে অৱগত কৰা হ'ল। লগতে তলত উল্লেখিত কৰা ধৰণে গৃহৰক্ষীসকলক সমবেত হ'বলৈ এই জাননী যোগে আহ্বান জনোৱা হ'ল। তো আপোনালোকে চাই ল'ব 2-1-2025 শিৱসাগৰ জিলাৰ ক্ৰমিক নং 1 পৰা 300লৈ, আৰু 3-1-2025 শিৱসাগৰ জিলা ক্ৰমিক নং 301 পৰা 600লৈ, আৰু 4-1-2025 শিৱসাগৰ জিলা ক্ৰমিক নং 601 পৰা 850লৈ। তো আপোনালোকে আপোনালোকৰ ক্ৰমিক নম্বৰৰ হিচাপত আৰু নিজৰ তাৰিখ মতে আপোনালোকে গৈ দৰবাৰ ফিল্ডত পুৱা 9 বজাত উপস্থিত হ'ব। আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ লৈ যাব, আৰু তাতে ৰানিং কিবা কিবি হ'ব। আপোনালোকে খুব সুন্দৰকৈ ৰানিংটো দিব। মই আশা কৰিলোঁ যাতে আমাৰ সকলো গৃহৰক্ষী জোৱান যাতে ভালে থাকে আৰু ভালকৈ যাতে ইণ্টাৰভিউত পাছ কৰে। আৰু আজিলৈ ইমানে আছিলে ভিডিঅ'টো। জয় হিন্দ, জয় ভাৰত।